topic of yours, that is the world famous one horn rhino of the Kaziranga National এজন নীৰৱ পুতলা নাচৰ সাধক বিভিন্ন শৈলী আৰু বিভিন্ন আৱেগ জড়িত হৈ আছে এই কৰ্মত পুতলা নাচৰ প্ৰয়োভৰ এতিয়া তেনেই নগণ্য সঁচা কিন্তু কিনো আছে এই পুতলা নাচত আজি যুৱ প্ৰজন্মই জনা খুবেই দৰকাৰী আমি ৰাইজৰ মঞ্চৰ তৰফৰ পৰা লগ কৰিছিলোঁ পূৰ্ণ বৰা দেৱক কি ক'লে তেখেতে শুনো আহকচোন পুতলা নাচ আমি জানো যে সমাজ শুধৰোৱাৰ এক মাধ্যম আপুনি ভাবেনে পুতলা নাচৰ দ্বাৰা সমাজ এখন শুধৰাব পাৰি আজিকালি সমাজৰ বিভিন্ন মিডিয়া হ'ল ছ'চিয়েল মিডিয়া হ'ল ইলেক্ট্ৰনিক মিডিয়া হ'ল প্ৰিণ্ট মিডিয়া হ'ল মানুহৰ মুখে ওচৰে পাজৰে চাৰিওফালে খালি বেয়া কথা আৰু মিছা কথা যাওঁ এই ক্ষেত্ৰত কিছু অলপ মানে সহযোগ কৰিব বিচাৰিছোঁ পুতলাৰ দ্বাৰাই এইটো দি পাৰি নেকি আমি যেতিয়া প্ৰগ্ৰেম কৰিবলৈ যাওঁ প্ৰগ্ৰেম কৰিবলৈ গ'লে তাত এটা আমি এনেকুৱা এটা মেছেজ ৰাখোঁ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিহেতু ভৱিষ্যতলৈ সেই বাক্যষাৰে যেন কামত আহে যেতিয়া আমি পুতলা নাচ দেখুৱাওঁ সমাজত এখন ষ্টেজত তেতিয়া তাত বহুত ধৰণৰ ভাল বেয়া মানুহ থাকে কিন্তু পুতলা নাচ চলি থকা সময়ত মানে সকলো মানুহে সৰুৰ পৰা ডাঙৰলৈকে যিমান আছে একদম নিস্তব্ধ হৈ কৌতূহল হৈ চাই থাকিব যে পুতলাটো কেনেকৈ নাচিছে ৰছী সূতা নোহোৱাকৈ কেনেকৈ নাচিছে কেনেকৈ কথা কৈছে আৰু সেইখিনি ভাবি থাকোঁতেই আমি পুতলাৰ আচল কামখিনি কৰি মানে ইমান এইখিনি কথা কৈ দিওঁ কিন্তু সমাজত মানে এটা মেছেজ যায় এটা খবৰ যায় যে এইটোৰ পৰা সমাজৰ উপকাৰ হ'ব ল'ৰা ছোৱালীৰ উপকাৰ হয় তেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক আমি লওঁ আৰু শুধৰাওতো কিমান শুধৰোৱা নহ'ব মইতো নাজানো কিন্তু চেষ্টাটো হাতত ৰাখোঁ প্ৰচেষ্টা সদায় কৰোঁ মই কৰিয়ে থাকিম আগলৈকে কৰি থাকিম নাচ গানৰ মাজেদি এটা সমাজত ভাল খবৰ দিয়াৰ কাৰণে এইটো প্ৰচেষ্টা সদায় ৰাখিম মই অব্যাহত ৰাখিম পুতলাৰ বুৰঞ্জীত পুতলাই অসমৰ পুতলাই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম যাদু কৰিছে আজি অসমৰ পুতলাই যাদু কৰে মই অনুষ্ঠানো কৰিছোঁ মানুহক দেখুৱাইছোঁ যাদু কৰি এইটো মই কৰি আছোঁ যাদু অনুষ্ঠান হ'লেই মই যাদু কৰোঁ পুতলাৰ যাদু কৰি পেলাই দেখুৱাওঁ আৰু বিহু ডেন্সো আছে লগত 5 ফুট 2 ইঞ্চি একোজনী নাচনী আমাৰ অসমীয়া গাভৰু আৰু বিহুৰ যিমানকেইটা মুদ্ৰা আছে প্ৰত্যেকটা মুদ্ৰাই দিব মানে মুদ্ৰাকেইটা দিহে বিহু নাচিব মুদ্ৰাকেইটা নোহোৱাকৈ বোলে এনেই বিহু গীতটো গাইছে আহিছে মাইকত আৰু এনেই পুতলাকেইটা লৰাই ৰাখিছে জোকাই ৰাখিছে তেনেকুৱা নহয় এই কঁকালত হাত দি মাথাত হাত দি বুকুত হাত দিয়ে ওলাব তেনেকৈয়ে নাচিব এজনী আমাৰ গাভৰুৱে যেনেকুৱাকৈ নাচে দেখিলে অৱশ্যে ভাল লাগিব বহুতে প্ৰশংসাও কৰিছে ভাল বুলিও কৈছে আপুনি যেহেতু নেকি পুতলা নাচ যেতিয়া দেখুৱায় গ্ল'ভছ পাপেটেই হওক বা ষ্ট্ৰিং পাপেটেই হওক যিকোনো পাপেট মানে যেতিয়া আপুনি নাচ দেখুৱায় পুতলাটোৰ সৈতে তেতিয়া আপুনি ভইচ দিব লগাও হয় নিজে তো এই ক্ষেত্ৰত আপুনি অকলেই কৰে নে আন কোনোবাইও আপোনাক সহায় কৰে পুতলাৰ কাম যেতিয়া আমি কৰিবলৈ যাওঁ মানুহ এজনৰ ভইচ গান যেতিয়া দৰকাৰ হয় আমাক পুতলাই কথা কওঁতে গান গাওঁতে নাচোঁতে বিভিন্ন ধৰণৰ মাতেৰে কথা বাৰ্তা ক'ব লগা হয় এইবিলাক আমি প্ৰতিজন ল'ৰা ছোৱালীক আনি পেলাই প্ৰশিক্ষণ দিয়ে তেনেকুৱা ধৰণৰ মাত উলিয়াই আমি তাত মানে এইটো পুতলা নাচটো কৰোঁ কিন্তু ইয়াত স্পেচিয়েল ভইচ নালাগে যেনেকৈ আমাৰ এতিয়া নাটক কৰিব গ'লে একদম সাংঘাতিক ধুনীয়া ভইচ এটা হ'বই লাগিব আৰু এই ভইচটো মানুহে শুনি ভাল পাব লাগিব
কিন্তু পুতলাৰ উল্টা পুতলাৰ যদি ভইচটো ভাঙা ভইচ হয় অলপ নাকেৰে ভইচ ওলোৱা হয় আগতেও আছিলে এতিয়াও আছে আপোনাৰ নাটকত যেনেকৈ লাইট লাগে মিউজিক লাগে মঞ্চ লাগে ছেট লাগে ঠিক তেনেকৈ পুতলাৰ ক্ষেত্ৰত একেখিনি বস্তুৱেই লাগে ইয়াতো লাইট লাগিব মঞ্চ লাগিব ছেট লাগিব গোটেইখিনি হোৱাৰ পিছত যেতিয়া তাৰ পৰিৱেশন কৰা যায় পুতলাটো মানুহৰ সন্মুখত যদি ভইচৰ লগত তাৰ কানেকশ্যন হৈ যায় বডি তেতিয়া শুনত বৰ ধুনীয়া হয় মানুহে নোচোৱাকৈ থাকিব নোৱাৰে পুতলা নাচ চাব আৰু বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীসকল পুতলাৰ বিৰাট বন্ধু আন্তৰিক বন্ধু পুতলা ইয়াতো তেনেকুৱাই মানে পুতলাৰ ক্ষেত্ৰত ভইচ দিয়াৰ কাৰণে মই নিজেও দিব পাৰোঁ আৰু বেলেগৰ হয়তো মই দিব পাৰোঁ আমাৰ পুতলাৰ প্ৰায়বিলাক ভইচ মানুহৰ হয়তো দিয়া যায় অলপ কম জমা হৈ থাকিলে সেই ভইচটো বঢ়িয়া লাগে তেতিয়া সাংঘাতিক মানে একশ্যনটো সাংঘাতিক একটা পারফেক্ট যেন লাগে I hope you will all listen to this topic attentively and answer the questions that are being asked. Will you guys? Yes. Rhinoceros comes from the Greek words. আপুনি যে পুতলা নাচ দেখুৱাই আমাক অলপমান দেখুৱাব নেকি পুতলা নাচৰ ক্ষেত্ৰত মানে যিটো কণ্টেম্পৰাৰী পাপেট কয় হয় এটা আছে শ্বেডো পাপেট হয় সেইটো ছায়া পুতলা বুলি কয় এইটো প্ৰথম ওলাইছিল তাৰপিছত আহিল ট্ৰেডিশ্যনেল পাপেট ট্ৰেডিশ্যনেলটো মানে আমাৰ যিটো সূতাদি নচয় সেইটো ট্ৰেডিশ্যনেল পাপেট বুলি কয় ষ্ট্ৰিং পাপেটটো আৰু এতিয়া আহিছে কণ্টেম্পৰাৰী পাপেট মানে পৰিপূৰক তাৰ পৰিপূৰক এটা আহিছে এইটো মডাৰ্ণ পাপেট আৰু মডাৰ্ণ পাপেটত বিভিন্ন ধৰণৰ পুতলা বনাই পেলাই মানে বিভিন্ন ধৰণৰ কেৰেক্টাৰ কৰিব পাৰি এটা বহুত সুবিধা আছে অলপ দেখুৱাব মই এটা দেখুৱাই দিছোঁ এইটো এটা পাপেট এইটো গ্ল'ভ পাপেট বুলি কয় आगे क्या होगा पता नहीं आओ करो ना आओ अब तो हमारा जिंदगी ऐसे ही रहेगा हम खो गए आओ পূৰ্ণ বৰাৰ এই সাধনাক আমি আগুৱাই নিব লাগিব শেষ বা নাইকিয়া হ'বলৈ দিব নোৱাৰি এই কলাক তেখেত আৰু আগুৱাই যাওক এয়াই আমাৰ কামনা